ডিপেন্ডৰ আপোনালোকে কৈ আছে আপচু প্ৰেচিডেণ্ট ডিপেন্ডৰ এইফালে ওদালগুৰিত খেলিব। ইয়াতকে আৰু ডাঙৰ প্ৰেচিডেণ্ট আছে নেকি? আহকচোন, মোৰ কথা সেইটো। ইয়াতকে ডাঙৰ আৰু প্ৰেচিডেণ্ট কোন আছে? আহক। জইণ্ট এক্সিকিউটিভ মিটিং হৈছে। এই জইণ্ট এক্সিকিউটিভ মিটিঙত যিটো উপস্থিত সব চেল কমিটি, ইয়থ ওমেন ড্ৰেছিং সবেই আছে। আমাৰ স্পেচিয়েলি জিলা পৰ্যায়ৰ কৰ্মী আৰু ডিষ্ট্ৰিক্ট লেভেলৰ ব্লক লেভেলৰ কৰ্মীসকলে সকলে এটেণ্ড আছে আৰু খুব ভাল সুন্দৰ আলোচনা হৈছে। আৰু ভেৰগাঁও জিলা হিচাপে আমাৰ ইয়াত খংলা সমষ্টি আৰু ভেৰগাঁও সমষ্টি দুটা আছে। এই দুটা এছেম্বলিত আমাৰ দলৰ স্থিতি খুব ভালে মজবুত আৰু আমি নিশ্চয় আমি 100% NDA টিম হিচাপে আমি জিকিম। UPPL কি হ'ব ছাৰ ইয়াতে? UPPL কি হ'ব নহ'ব এইটো UPPL ক'ব। আমি জানো UPPL দলৰ দিছপুৰ আৰু দিল্লীত NDA হিচাপে আছে, অকল BTCত নাই। এছেম্বলি হ'ল দিছপুৰ। তো এছেম্বলি ইলেকশ্যনত UPPL হিচাপত NDA হিচাপে কেণ্ডিডেট পাব লাগিছিল। ইহঁতে ভোট পাই মুঠতে 15টা সমষ্টিৰ ভিতৰত কিবা একটা সমষ্টি ইহঁতেও পাব লাগিছিল। পাইছে না নাই মই নাজানো। আমাৰ BPF আজিলৈকে এতিয়ালৈকে কিমান চিট পাব এতিয়ালৈকে কনফাৰ্মেশ্যন নাই। হয়তো আবেলি বতৰত পাব। আমাৰ অহাকালি PMB মিটিং বহিব, তেতিয়া সব কথা গম পাম। জানিব পৰা মতে তামোলপুৰ ত্যাগ কৰি নাই, এইটো ইহঁতৰ কথা। এইটো ইহঁতৰ কথা, আমাৰ কথা নহয়। এইটো ইহঁতৰ কথা, এইটো BJPৰ কথা। ক'ত টিকেট বিচাৰিছে, ক'ত খেলিব। মুঠতে BPF দল হিচাপে 15টা সমষ্টি খুব ভাল কৰিছে আৰু NDA হিচাপে 15টা চিট পঠাই দিয়াটো আমাৰ দায়িত্ব, আমি কৰিম। শক্তিশালী ৰূপত দীপেন বড়োও নামি পৰিছে ওদালগুৰি সমষ্টিত, গতিকে কি নাই, শক্তিশালী হয় না দুৰ্বল না ইলেকশ্যনত দেখা যাওক কি হয়। গতিকে আমাৰ দায়িত্ব হ'ল 15টা সমষ্টি আছে BTC অঞ্চলত, 15টাকো NDA টিম হিচাপে মই পঠাই দিম। ভেৰগাঁও সমষ্টিটো ছাৰ যদি বিজেপিক গতাই দিবলগীয়া হয়? BPF বুলি নহয়, আমি NDA। ছাৰ একালৰ ইয়াৰে যিহেতু নেলছন বড়ো এইবাৰ খেলিছে, আপোনালোকৰ পৰাই আছিলে সমগ্ৰ পাৰ্টি, কিবা ইয়াতে ফৰক পৰিব নেকি? এই সমষ্টিত ডেপুটি স্পীকাৰো আছিলে। কোনোবা দলৰ কিবাটো আমাৰ BPFৰ লগত কম্পেয়াৰ কৰিব নালাগে। UPPL কিমান ষ্ট্ৰং নিজে কৈ ল'ব। আমিতো কম BPF বিৰাট ষ্ট্ৰং। UPPL নিজে ষ্ট্ৰং বুলি যদি ক'ব পাৰে কৈ ল'ব পাৰে, কিন্তু আমাৰ কোনো BTCৰ ক্ষেত্ৰত UPPLৰ লগত কোনো বুজাবুজি নাই। ডিপেন্ডৰ আপোনালোকে কৈ আছে আপচু প্ৰেচিডেণ্ট ডিপেন্ডৰ এইফালে ওদালগুৰিত খেলিব। ইয়াতকে আৰু ডাঙৰ প্ৰেচিডেণ্ট আছে নেকি? আহকচোন, মোৰ কথা সেইটো। ইয়াতকে ডাঙৰ আৰু প্ৰেচিডেণ্ট কোন আছে? আহক। আমি কিন্তু BPF-এ 100% 15টা চিট দিম স্পষ্ট। ছাৰ কংগ্ৰেছ দলটোৰ পৰা সকলো মানুহ ওলাই গৈ আছে। কংগ্ৰেছে এইটো কংগ্ৰেছৰ কথা। কংগ্ৰেছৰ পৰা বহুত মানুহে দল ত্যাগ কৰি পেলাই ক'তবা BPF, ক'তবা BJP, ক'তবা UPPL এনেকুৱা সোমাই থকাটো মই দেখিছোঁ। তো কংগ্ৰেছ দলৰহে কথা, আমাৰ লগত কোনো কথা নাই। মুঠতে আমাৰ স্পষ্ট BPF হিচাপে 15টাত আমি 15টা দিম।